বৰ্তমান থিয় হৈ আছো এখন কাঠৰ দলঙত হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল পাখিজ ব্লগছ আজি মই আহিছোঁ এটা মানে ধুনীয়া ঠাইলৈ আৰু নামটো হ'ল আমাৰ মৰিগাঁৱতে আছে মৰিগাঁও মানিপুৰ নামৰ ঠাইখনত আৰু আছে কি জানা এবাৰ দেখাইছিলোঁ মই লকডাউন পাৰ্ক কিন্তু আজি মই লকডাউন পাৰ্ক দেখাবলৈ অহা নাই আজি আহিছোঁ মই মানিপুৰৰ ট্ৰি ফৰেষ্টত আৰু ট্ৰি ফৰেষ্ট বুলিও ক'ব পাৰি পাৰ্ক বুলিও ক'ব পাৰি চ' ব'লা আমি ষ্টাৰ্ট কৰোঁ তাৰ আগতে পাৰ্মিশ্যনটো লৈ লওঁ তাৰ পাছতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম চ' আহা এপ্লিকেশ্যনখন লিখিছোঁ আৰু এতিয়া জমা দিম আৰু ভিতৰলৈ গৈ আপোনালোকক সকলোবোৰ দেখাই থাকিম চাওক ৩ তাৰিখে আহিছিলে আমাৰ মানে সকলোবোৰ জিলাৰ MLA আৰু লগতে ৰামাকান্ত দেউৰী আমাৰ মৰিগাঁৱৰ MLA আৰু আহিছিল আংগুলতা বা আহিছিল আৰু সকলোবোৰ আহিছিল ইয়াত লিখাই আছে চ' অপেন কৰিছিল ৩ তাৰিখে এইটো মই কৈ দিছোঁ এতিয়া ব'লক দেখাওঁ মই ফাৰ্ষ্টতে এইখিনি আৰু এইখিনিত আছে আমাৰ মাননীয় DC মহোদয় আৰু লগতে MLA সকলোবোৰে মানে কি ইয়াত আহিছিলে আৰু যেতিয়া আৰম্ভণি কৰিছিলে এই ট্ৰি ফৰেষ্টখন তেতিয়া সকলোৱে এজোপা গছ ইয়াতে ৰুই গৈছিল এইখন হ'ল সেইখন মেপ যিখন হয়তো আপোনালোকে হৰ্ণবিল যাওঁতেও দেখিছে বহুতে হয়তো হৰ্ণবিল কি কৈ আছোঁ মই বুজিয়ে পোৱা নাই চাগে ন কিন্তু পাছত মই গৈ থাকোঁ হৰ্ণবিল কিন্তু মই নাই দেখুৱাই আছিলোঁ পাছত দেখাম দিয়ক আৰু এতিয়া চাওক এইফালে এইবোৰ এৰিয়াবোৰ লিখা আছে পাছত লেআউটটো গোটেইটো দিয়া হৈ আছে আৰু এইফালে লিখা আছে এইবোৰ কেইনবিলাক হয় কেইন যিটো বেড বুলি কয় একুৱেটিক প্লেণ্টছ ঘৰটোৰ ওচৰত এইটো গোটেই মেপখিনি দিয়া আছে গ্ৰীণ হাউচ তাৰপৰা এইবোৰ আৰু ঘৰ চৰ এইবিলাক ট্ৰি অৰ্কিড ব্লক এইখিনিতে আছে আৰু বেম্ব'জ এইবোৰ গোটেইবোৰ মানে মেপখনতে লিখা আছে চ' চাই লওক মই দেখাম এটা গ্ৰীণ হাউচ আৰু গ্ৰীণ হাউচটোত লিখা আছে ফাৰ্ষ্টতে চোৱা অৰ্কিড ব্লক চ' ইয়াত থাকিব অৰ্কিড চ' আহা দেখাওঁ এয়া চোৱা এইটো চিনি পাইছাই চাগে এইটো হ'ল বঙালী মেমেধু বুলি কওঁ আৰু তোমালোকে কি কোৱা মই নাজানো বাৰু এইটো মই চিনি পোৱা নাই নামটোও লিখা নাই আৰু এইডাল উৰহি হ'ব চাগে তেনেকুৱাই ফিল হৈছে আৰু এইবোৰ দেখাই দিওঁ এবাৰ কপৌ ফুলো অৰ্কিডত পৰে হয়তো সকলোৱে জানাই আৰু এইটো কিন্তু আমাৰ ঘৰত বহুত আছে দেই আমি লেতেৰা বুলি কাটি দিওঁ এতিয়াহে গম পাইছোঁ যে এইটো অৰ্কিডতে পৰে বুলি আৰু এইবোৰে আৰু এয়া হালধি চিনি পাইছোঁ মই আৰু এইবোৰো কপৌৱে চাগে নাজানো মই কিন্তু ভাল লাগিছে পানৰ নিচিনা ৱাও যিহেতু ট্ৰি ফৰেষ্ট আৰু লগতে ফৰেষ্ট অফিচ মৰিগাঁও মানিপুৰ তেন্তে ইয়াততো গছ থাকিবই হয়নে নহয় ইয়াত আছে 1000বিধ প্ৰজাতিৰ গছ আৰু লতিকা সকলোবোৰ এবাৰ চাই লওকচোন আৰু যেতিয়া 2 বছৰ 3 বছৰ হ'ব তেতিয়া ভাবকচোন গোটেইবোৰ ডাঙৰ হ'ব আৰু কি ধুনীয়া হ'ব পৰিৱেশটো আপোনালোকেও আহিবচোন ইণ্টাৰেষ্টিং বস্তু দেখাম এইটো চোৱা কি লিখা আছে ৰেইন ট্ৰি চ' মই এতিয়া ৰেইন ট্ৰি দেখাম এলবিজিয়া চালাম ওপৰলৈ চোৱা মই উঠি দেখাই দিওঁ এইটো হ'ল ঘোচলা ভিতৰত কিবা আছে নেকি একো নাই কিন্তু এইটো বনাই দিছে কিহৰ কাৰণে ৰেইন ট্ৰি মানে হয়তো এনেকুৱা যে চৰাইবোৰ আহিব আৰু ইয়াত থাকিব যেতিয়া বৰষুণ পৰিব এনেও থাকিব পাৰে হয় নহয় কিন্তু এইটো ভাল কাম কৰিছে ন ভাল লাগিছে আগলৈ চাগে আৰু ভাল কৰিব মইতো দেখামেই আৰু কিন্তু বেলেগ কিবা কিবি বস্তু আছে চ' চাই থাকা আহি থাকা মোৰ লগে লগে এটাও নাই নতুনকৈ বনাইছে যে আহোঁতে ভাগৰ লাগি গ'ল কিন্তু এটা কথা ক'ব লাগিব হৰ্ণবিলৰ নিচিনাই লাগিছে ফিলটো কিন্তু হৰ্ণবিলখন মানে কি আৰু মই
কম্পেয়াৰ নকৰোঁ, কিন্তু তথাপিও মানে এইখনত বেছিকৈ ট্ৰিজ আছে। চ' মোৰ এইখনেই বেছি ভাল লাগিছে। হয়তো কিবা খেলা বস্তু বা কিবা নাথাকিব পাৰে, কিন্তু মোৰ এইখনেই বেছি ভাল লাগিছে। কিন্তু কম্পেয়াৰ কৰা নাই, জাষ্ট মোৰ মনৰ কথাটোৱে কৈছোঁ দেই। চ' আহা আৰু দেখাম, আৰু ধুনীয়া বস্তু আছে, কিন্তু মই পাছতহে দেখাম। আহি থাকা। গছবোৰ ইমান ভাল লাগিছে, কালাৰ কৰি দিওঁতে। বৰ্তমান থিয় হৈ আছোঁ এখন কাঠৰ দলঙত। দেখিছানে কাঠৰ দলং এখন? আৰু কাঠৰ দলংখন কিমান ডাঙৰ মই দেখাই দিওঁ। বহুত ডাঙৰ ন? দেখিলা? এতিয়া মই সঁচাকৈ, মই এবাৰ মিছা কোৱা নাই, এবাৰ সঁচাই ডাঙৰ দলং এখন দেখাম। আহা। মানে ট্ৰি ফৰেষ্ট যিহেতু, চব ট্ৰিয়েদি বনাইছে। চোৱা, এইফালে তললৈ চোৱা, এয়া চব বাঁহেদি বনাইছে, এইফালে কাঠ, আৰু এইফালে এইটো ডেক'ৰেশ্যনটো দেখি গম পাইছানে? চাইকেলৰ যিটো ৰিং, সেইটো ৰিং কালাৰ কৰি দিছে, বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মানে যোনে বনাইছে মানে বহুত ভাল লাগিছে। আৰু এতিয়া আহা, ঘৰ বুলি ক'ব। সেইজন দাদা, যাক মই এপ্লিকেশ্যন দিছিলোঁ। দাদা, কথা অলপ সোধোঁ। কিমান দিনৰ পৰা এই মানে পৰিকল্পনা চলাইছিলে মানে এনেকুৱা এখন বনাম বুলি? মই জনাতো 2-3 মাহ আগৰ পৰা কৰিছিলে, কিন্তু বাকী মানে ময়ো নাছিলোঁ। এই আমাৰ অফিচাৰে জানিব, ৰেঞ্জ অফিচাৰে জানিব পাৰে কিমান দিনৰ কেনেকৈ কি পৰিস্থিতি হেৰি কৰিছিলে। মানে বিশেষকৈ ক'ব গ'লে মানে কি আৰু লকডাউনৰ পৰিস্থিতি বুলি। ভাল লাগিছে। আমাৰ ৰেঞ্জ অফিচাৰক ক'লে মানে গোটেইখিনি বুজাই দিব। মই বিশেষ নাজানো, মই নতুন। আৰু ডাঙৰ কৰিব চাগে? হ'ব পাৰে। ভাল লাগিছে, জল্দি কৰক, ভাল লাগিব। আৰু এয়া চাওক, এইফালে মাছ আছে। জানা নাছিলোঁ, এনেকৈ জানা হয় মুড়ি চুৰি আনিব পাৰিলোঁ হয়। আৰু এইফালে একুৱেটিক প্লেণ্টছবোৰ আছে, এইবোৰ দেখাম বাৰু মই ওচৰৰ পৰা গৈ। আৰু মানুহ বহুত আহিছে, চাবলৈ আহিয়ে থাকে বোলে ওচৰৰ মানুহবোৰ। আৰু ময়ো সেইকাৰণে আহি গ'লোঁ। কালি মই গম পাইছিলোঁ, মোক ভণ্টি এজনীয়ে কৈছিল ৰাতি, প্ৰায় 8টা মানত কৈছে যে বা তুমি আহিবাচোন। সেইকাৰণে মই আহি গ'লোঁ, ভণ্টিৰ ৰিকুৱেষ্ট বুলিয়ে ক'ব লাগিব। আৰু ভাল লাগিল আহি পেলাই, বহুত ধুনীয়া লাগিছে। যাবই মন যোৱা নাই, এতিয়া কি কৰিম। অলপ ৰৈ লওঁ, চাই লোৱা গোটেইখিনি, মই অলপ ৰৈ লওঁ। আৰু এইটো হ'ল ভেট ফুল। খাই পাইছেনে? মাজৰ যিটো চকা নে কি বুলি কয়, খাই পাইছে চাগে। আৰু হ'ল চাওক ট্ৰিক প্লেণ্ট, মানে হ'ল চেগুন গছ, যিটো সৰুতে মই পাতকেইটা ভাবিছিলোঁ চাধা বুলি। আপোনালোকেও ভাবিছিল নেকি? কমেণ্ট কৰি জনাবচোন। আৰু এইবিলাক হ'ল একুৱেটিক প্লেণ্টছ। আৰু এইবোৰ দেখিছে, আমি যিটো খাওঁ কলমৌ। আৰু এইটো হ'ল ভেট ফুল। ভেট ফুল নহয়, কি বুলি কয়, মেটেকা ফুল। তাৰপিছত এইবিলাক কি নাজানো দেই, সৰু সৰুটো মই দেখিছোঁ, কিন্তু নাজানো নামটো। কিন্তু ইয়াত লিখা আছে যে মাজুপুনি, আৰু চাইণ্টিফিক নামটো লগতে লিখা আছে। চাইণ্টিফিক নামবোৰ মুখত আহিবলৈ বহুত টান, সেইকাৰণে মই কোৱা নাই দেই। আৰু এইফালে এইটো মই ঘৰত ৰাখিছিলোঁগৈ দেই, মানে পুখুৰীৰ পৰা আনি। আৰু সেইটো কয় বৰপুনি, আৰু সেইটো হ'ল চাইণ্টিফিক নেম পিষ্টিয়া ষ্টেৰফিঅলিছ। মানে মোৰ মুখত গম পায়েই আৰু। সেইখিনিয়ে আছিল মোৰ ভিডিঅ'টোত। আৰু সেইফালে এতিয়া যাম আৰু দেখাম। এতিয়া দেখিলে মই ডাঙৰ দলংখন দেখালোঁ, আৰু এইটো কি বা নাজানো, তলা মৰা হৈ আছে ঘৰটো। আৰু ওপৰলৈ চাওক, উঠিয়ে লওঁ। এডাল হ'ল ৰাবাৰ গছ, বহুত ডাঙৰ হৈ গ'ল, মানে বহুত যুগৰ পৰা আছিল মেবি। আৰু ওপৰত টিং এটা দি থৈছে, দেখিছেনে? এডাল হ'ল ৰবৰৰ, মানে যিবোৰ ৰস তাত চাগে সংগ্ৰহ কৰে, সেইকাৰণে ওপৰত লটকাই থৈছে। এতিয়া মই তললৈ যাওঁনে? আৰু এইটো চাওক, জিৰণি চৰা বনাইছে, ভাল লাগিছে। ইয়াতে আপোনালোকে টিফিন আনি খাব পাৰে।
কেইদিনমানৰ পাছত চাগে কিবা মানে কি আৰু মানে ৰেষ্টুৰেণ্ট খুলি দিব চাগে নাজানো মই এইটো হয়েই নেকি বা ঠিকেই নাই আৰু কিন্তু ভাল লাগিছে বহি লওঁ অলপমান এয়া মই বহি লৈছোঁ এনেকৈ বহিছোঁ ভাল লাগিছে আৰু এইফালে আৰু বহুত প্লেনছ আছে আৰু আগলৈ ভাল কৰিব সকলোৱে চাব আহিব আকৌ এবাৰ এড্ৰেছটো দি দিওঁ মৰিগাঁৱৰ মণিপুৰ ট্ৰি ফৰেষ্ট আহিব সকলোৱে বিশেষকৈ যোনবোৰ ফটোশ্বুট কৰিম বুলি ভাবি আছে সেইবোৰতো আহিবই কিন্তু এটা কথা এপ্লিকেশ্যন দিলেহে আহিব পাৰিব চ' এপ্লিকেশ্যনখন ঘৰৰ পৰাই লিখি আনিব আৰু এতিয়া আৰু মানে বনোৱা নাই 3 তাৰিখে যিহেতু ষ্টাৰ্ট কৰিছেহে সেইকাৰণে আৰু এইখিনিতে ভিডিঅ'টো চেছ কৰোঁ আৰু লগতে কৈ দিওঁ যে যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বহুতকৈ কৰি দিব এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো চেছ কৰোঁ বাই বাই